Hi, hello, namaskar, welcome back to my YouTube channel. So friends, বহুত দিন অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত জনালোঁ। তাৰমানে মই ব্লগ বনাব পৰা নাই কাৰণ মোৰ আগৰ ফোন যোনটো ফোন লৈ আপোনালোকে ভিডিঅ' চাইছিলে সেই ফোনটো বেয়া হৈ গৈছে, তো ডিছপ্লে ভাঙি দিছিলে, সেইকাৰণে বনাব পৰা নাই। আৰু নতুন ফোন কিনিছোঁ, তো সেইটো যেতিয়া বৰ্তমান বনাইছোঁ, তো আপোনালোকে ক'ব ভইচ কল কোৱালিটি আৰু কেমেৰা কোৱালিটি কেনেকুৱা আহি আছে। তো বলক গাইজ, আৰু প্ৰথমে কৈ দিওঁ আজি স্কুলত মানে বিশেষ প্ৰগ্ৰাম আছে, বিহু আহি আছে। আপোনালোকে গমেই পায় 14 তাৰিখে বিহু, গৰু বিহু আছে, মানুহ বিহু। তো সেই বিহু উপলক্ষে আমাৰ বিহু প্ৰগ্ৰাম আছে, তো সেইকাৰণে আমি আজি স্কুলত মানে বিহুৰ প্ৰগ্ৰাম পাতিম। তো আমাৰ মানে বাহিৰৰ পৰা বিএডৰ টিচাৰ কেইটামান আছে, তো সিহঁতে প্ৰগ্ৰামটো মানে অৰ্গেনাইজ কৰিছে। চ' গাইজ দেখা পাইছে আমাৰ ইপিনে মানে বিহুৰ মানে যোনটো তৈয়াৰী চব ৰেডি হৈ আছে। তো আমাৰ বিএডৰ মেম কেইটামান আছে আৰু মানে ছাৰো আছে, আৰু আমাৰ মোৰ লগৰ ল'ৰাই হয়। গাড়ী চাই থাকিব শেষ হ'লে, কাৰণ আজি ভিডিঅ' বহুত ধামাকা আৰু ছাৰপ্ৰাইজ দিয়া এটা বস্তু আজি দেখা পাব মোৰ ফাৰ্ষ্ট টাইম। গা মন সাতখন আঠখন হৈ উঠে নহয়নে? এই বাপতি সাহোন ৰঙালী বিহুক আদৰণি জনোৱাৰ উদ্দেশ্যে আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বহাগী আদৰণি অনুষ্ঠান। চ' গাইজ, আমাৰ ফাইনেলি আমাৰ বিহু ষ্টাৰ্টিং হৈ গৈছে। তো আগতে যদি স্কুল ড্ৰেছ ফটকৈ হৈ গ'লো, এনচি ড্ৰেছত তাৰমানে ডিউটি আছে, তো ডিউটি কৰিব যাম। আৰু আমাৰ ভাইজান আসসালামু আলাইকুম ব্ৰ'। ফাইনেলি আমাৰ ডিউটি ষ্টাৰ্ট, আৰু ডিউটি আছে কৰিব যায়। চ' চাওঁ মানে যদি টাইম হয়তো কৰিবলৈ যাম, নহয়তো যোৱা নহ'ব। চ' বৰ্তমান চাই থাকক গাইজ। চ' গাইজ, আকৌ এবাৰ স্বাগতম ইয়াক লৈ। তো আজি বিহু উপলক্ষে কি ক'বা? নমস্কাৰ, মই সকলোকে পোনপ্ৰথমে অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ত' থেংক ইউ, মানে ইমান ধুনীয়া এটা বক্তৃতা অলপ স্মল হ'লেও বাট ভাল লাগিছে। তো আশা কৰিছোঁ ভালদৰে বিহুটো শেষ হয় মানে। আৰু আমাৰ নাচনী, এই এজনী নাচনী আমাৰ, এবাৰ দেখুওৱা চবতে, এবাৰ দেখুওৱা, এবাৰ মাস্ক নিপিন্ধিলে কি হ'ল? এই নাচনী, আমাৰ নাচনীজনী, আৰু এজনী নাচনী। তো বহুত কেইটামান মানে ডেন্স আছে, মিচিং আছে, তাৰপিছত বিহু আছে, বড়ো আছে, মিচিং নাই আছে বোলে, আছে বহুত, মানে বহুত ধৰণৰ কিবা কিবি ডান্স প্ৰগ্ৰাম আছে। চাব গাইছ আপোনালোকে, ধামাকা হ'ব। ধন্যবাদ ছাৰ, ধন্যবাদ স্নেহা। বিহু অসমৰ জাতীয় উৎসৱ। বিহুৰ উৎপত্তি ক'বলৈ গ'লে ইতিহাস, প্ৰথমতে বিহু যেতিয়া কৃষি পদ্ধতি মানুহে জনা হৈছিল তেতিয়াৰ পৰা বিহু পালন কৰে বুলি জনা যায়। মানুহে যেতিয়া কৃষি পদ্ধতি গাইজ, ভিডিঅ'টো ষ্টাৰ্টিং হৈছে আকৌ ইভিনিঙৰ পৰা নেক্সট ডে, তাৰমানে যোৱাকালি মানে ভাগৰ লাগিছিলে, পুৰা ডেন্স কৰিছিলোঁ, তো সেইবাবে ভিডিঅ' বনাব পৰা নাই। তো আজি মানে চৰক পূজা, তো আপোনালোকে গমেই পায় যোনে চাইছে। তো আজি ফাৰ্ষ্ট টাইম গুৱাহাটীত, লাইফ ফাৰ্ষ্ট টাইম গুৱাহাটীত চৰক পূজা চাম। তো ইয়াতে ওচৰত এটা হৈ আছে, তো বলকে দেখাওঁ আপোনালোকক। তো আশা কৰিছোঁ চাই পিনে আপোনালোকক ভাল লাগিব। চ' গাইজ, ইয়াতে আমাৰ চৰক পূজা হৈ আছে, তো ভিতৰত সোমাম আৰু, তো আপোনালোকে চাই থাকিব। তাৰমানে এতিয়া ফটো নোসোমাওঁ, লগতে মানে আহি আছোঁ, লগৰ পিনে আহক তাৰপিছত সোমাম।
বহুত ভয় আছে তাকে ভয় খাব নালাগে ইমান বেছি ক্ষতি নহয় দিয়ক আৰু নাজানো মোৰ ভইচ বুলি কেনেকুৱা আহিছে বা যিমান ট্ৰাই কৰিছোঁ সিমান ভইচ বুলি ভালদৰে দিয়া আছে ট্ৰাই কৰি আছোঁ আমি দুজনে আহিছোঁ ভিতৰত তোমাক ভালদৰে চাব কাৰণে ট্ৰাই কৰিছোঁ নাজানো তোমাৰ ভালদৰে দেখাব আপোনালোকক বাট যিমান ট্ৰাই কৰিছোঁ তাৰ ভালদৰে দেখাইছোঁ তাৰমানে বহুতে ভাল লাগিছে কাৰণ গুৱাহাটীত যে এনেকুৱা ধৰণৰ যে মানে উৎসৱ যে হয় মানে বহুতে বুজি আছে গুৱাহাটীত হয় চৰক পূজা বাট মই আজি ফাৰ্ষ্ট টাইম লাইফৰ ফাৰ্ষ্ট টাইম গুৱাহাটী দেখা পাইছোঁ তাত আগতে বহুত জেগাত দেখা পাইছোঁ মানে গাঁৱতে যাওঁ প্ৰত্যেক বছৰ চৰক পূজাত বাট এবাৰ ফাৰ্ষ্ট টাইম ভাবিছোঁ আপোনালোকক অলপমান গুৱাহাটীত এক্সপ্ল'ৰ কৰা মানে গুৱাহাটীত যে চৰক পূজা হয় আপোনালোকে দেখাওঁ যাতে আপোনালোকে গম পায় গুৱাহাটীত চব বস্তু হয় যি লাগে এভৰিথিং গুৱাহাটীত পাব এই বিভিন্ন লগত দেখাব ট্ৰাই কৰি আছোঁ আৰু নাজানো কেনেকুৱা লাগি আছে বাট ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সব কৰি দিব হা সো গাইছ এটা এইবাৰ এজন ফ্ৰেণ্ডক লগ পালোঁ তাৰ বুজিবলৈ পালোঁ সো গাইছ এটা এতিয়া মানে মোৰ এজন ছাবস্ক্ৰাইবাৰক লগ পাই গ'লোঁ তো ছাবস্ক্ৰাইবাৰ হয় তো লগ পালোঁ তো পাতিলোঁ অলপ এয়া কৈছে ভাল ব্লগ বনাব উৎসাহ জনাইছে ভাল লাগিছে ৰাস্তাত তোমাৰ লগ পালে চিনাকি মাতিব গাইছ অলপ ৰাস্তাত দেখা পাই আমাৰ গেং গাইছ চাওক এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু দুটা গাই হৈ গৈছে গাইছ তাৰপৰা আমি চৰক পূজা চাব আহিছিলোঁ তো আমি ভালদৰে মানে এনজয় কৰি আছোঁ অলপ চাই আছোঁ ভালদৰে এজন দুখী আত্মাক দেখাই আছোঁ বলো গাইছ দুখী আত্মা গাড়ীত বহি আছে কাৰ কথা মনত পৰিছে ৱাইফৰ কথা গাইছ জিএফৰ কথা মনত পৰি আছে অকলে অকলে গাড়ীত বহি আছে এই গাড়ীখন কাৰ অ' গাড়ীখন কাৰ হয় দূৰ নেকি অ' চাবি কথা চাবি 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 আলমা লৈ আহিমা বল বল লৈ আহিম বেলেগৰ গাড়ী তাত সি বহি আছে ভাষা নাই মানে ক'বলৈ মই বাৰে বাৰে চেম কথাই কৈ আছোঁ কাৰণ মোৰ একদম ভাষা নাই ইমান ভাল লাগি আছে আমাৰ হাতত কি নাহে কৈ হামে বি দে দো বাহ খা 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 প্ৰভাত খাই ইমান ভিৰ গাইছ যেতিয়া আহিছিলোঁ তেতিয়া ইমান ভিৰ নাছিলে অলপ এতিয়া বহুত ভিৰ চাওক গাইছ ভিৰ চেক কৰক না ভিৰ চেক কৰক অ' মাই গড ভিৰ ইমান ভিৰ হ'ব এক্সপেক্ট কৰা নাছিলোঁ
পিন্ধাবা নেকি পিঠত ই পিঠিত পিন্ধাবা কিয় ভয় লাগে